চেনেললৈ আপোনালোক সকলোকে আদৰণি জনাইছো। আজি এটা নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰলৈ আহিছো। আহকচোন ভিডিঅ'টো চাওঁ। আজি আমাৰ ৰেচিপি হৈছে গাখীৰৰ সৈতে মাছ। দুধ মাছ বনাবলৈ আমাক লাগিব মাছ। মই ইয়াত ৰৌ মাছ লৈছো, গাখীৰ একাপ, পিঁয়াজ দুটা মিডিয়াম সাইজৰ মিহিকৈ কুটা, দুটা পকা জলকীয়া দুফাল কৰি লোৱা, আদা পিছা অলপমান, চেনি অকণমান, ইলাইচি 3টামান লাগিব, নিমখ, হালধি আৰু ধনিয়া পাত অলপ মিহিকৈ কুটা। এতিয়া এটা কেৰাহী গৰম হ'বলৈ দি তাত আমি অকণমান মিঠাতেল দিম। এতিয়া মাছখিনিত অকণমান নিমখ আৰু হালধি সানি ল'ম। এতিয়া আমি মাছখিনি অলপ ভাজি ল'ম। মাছখিনি আমি আধা ভজা কৰি কাঢ়ি ল'ম। এতিয়া ইলাচি 3টা মই থেতেলিয়াই পেলাই তেলত দিম। গেছৰ জুই অকণমান বঢ়াই দিম। পিঁয়াজখিনি দিম, লগতে জলকীয়া দুটা দুফাল কৰি লোৱা সেয়াও দিম। আদা বটা এচামুচ দিম। অকণমান চেনি দিম। চেনি আপুনি দিবও পাৰে নিদিবও পাৰে। দিলে নিমখ দিম সোৱাদ অনুসৰি, অকণমান হালধি দিম। কম জুইত পিঁয়াজখিনি আমি ৰঙাকৈ ভাজি ল'ম। তেল বিৰিঙি আহিলে আমি ভজা মাছখিনি দিম। এতিয়া ইয়াত গাখীৰখিনি দিম। গাখীৰ মই 1.5 কাপ দিছোঁ। দিম 1 কাপ। ভালদৰে লৰাই লৈ ঢাকোন দি অকণমান দেৰি উতলিবলৈ দিম। এতিয়া আমি ঢাকোন দাঙি লৈ মাছখিনি অকণমান লৰাই দিম। আকৌ ঢাকোন দি অলপ ডাঠ হ'বলৈ দিম জোলখিনি। আঞ্জাখিনি ডাঠ হৈ আহিলে আমি গেছ অফ কৰি পেলাই নমাই থ'ম। এয়া আমাৰ দুধ মাছ ৰেডি হ'ল। এতিয়া আমি অকণমান ধনিয়া পাত দি ইয়াক পৰিৱেশন কৰিম।